हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। আজি পাইনএপল জেম অৰ্থাৎ মাটি কঁঠালৰ জামৰ এটা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সৰু ল'ৰা ছোৱালীয়ে পাইনএপল জেম খাই বহুত ভাল পায়, বিশেষকৈ ব্ৰেডৰ লগত লগাই বা ৰুটিৰ লগত লগাই খাই বহুত ভাল পায়। সেয়েহে আপোনালোকে বজাৰৰ পৰা নিকিনাকৈ ঘৰতেই এনেকৈ জেম বনাই ল'ব পাৰে। তেতিয়াহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। আৰু আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। প্ৰথমতে মই এটা মাটি কঁঠাল লৈছোঁ। তাৰপাছত মই এইটো ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত মই এনেকৈ কাটি ল'ম। এনেকৈ বাকলিখিনি আঁতৰাই লৈছোঁ। বাকলিখিনি আঁতৰাই লোৱাৰ পাছতো মই আকৌ এইখিনি ভালদৰে ধুই ল'ম মাটি কঁঠালটো। তাৰপাছত মই এনেকৈ কাটি লৈছোঁ। এনেকৈ সৰু সৰু পিছত মই এইখিনি কাটি ল'ম। তাৰপাছত এটা গ্ৰাইণ্ডাৰত মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। অলপ অলপকৈ গ্ৰাইণ্ড কৰি ল'ম। এইখিনি আগত কৰি লৈছোঁ, তাৰপাছত বেষ্টটো পাছত কৰিম। আৰু মই ইয়াত কোনো পানী এড কৰা নাই, পানী এড নকৰিব, নিজে নিজে ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ব। এইখিনি চাওক ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গৈছে। ইয়াত কোনো গোটা পাৰ্ট থাকি যোৱা নাই, গোটা পাৰ্ট থাকি গ'লে বেয়া হ'ব। আৰু পাছৰখিনিও মই এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া নেক্সট ষ্টেপটোলৈ যাওঁ বলক। এটা পেন লৈছোঁ। তাৰপাছত মই যিখিনি পাইনএপল গ্ৰাইণ্ড কৰি লৈছিলোঁ সেইখিনি মই ইয়াত এনেকৈ দি দিছোঁ। আৰু এইটো টাইমত আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম টু ল' ৰাখিব আৰু এনেকৈ মাজে মাজে লৰাই থাকিব। মন কৰিব যাতে তলিত এইখিনি লাগি নধৰে। তাৰপাছত এইখিনি যেতিয়া উতলিব তেতিয়া মই ইয়াত এড কৰিম চেনি। মই সৰু কাপেৰে 1 কাপ চেনি লৈছোঁ, কাৰণ মোৰ মাটি কঁঠালটো মিঠা হয়, সেয়েহে মই 1 কাপ চেনি লৈছোঁ। আপোনালোকৰ মাটি কঁঠালটো যদি টেঙা হয় তেতিয়াহ'লে সৰহকৈ চেনি এড কৰিব। তাৰপাছত মই এইখিনি আকৌ এনেকৈ লৰাই থাকিম। এয়া চাওক ধুনীয়াকৈ আমাৰ এইখিনি উতলি আছে। আৰু মাজতে যিখিনি ফোম উঠি আহিব এইখিনি এখন হেতাৰে এনেকৈ আঁতৰাই দিব। এতিয়া মই ইয়াত এড কৰিছোঁ নেমু ৰস। নেমু ৰসখিনি আচলতে প্ৰিজাৰ্ভেটিভৰ কাম কৰিব, তেতিয়া বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পৰা যাব। নেমু ৰস প্ৰায় 2 চামুচমানেই দিছোঁ। এইখিনি বনাওঁতে প্ৰায় 20-25 মিনিটমান টাইম লাগে। মাজে মাজে এনেকৈ লৰাই থাকিব লাগিব। নিজে নিজে অলপ পাছত ডাঠ হৈ যাব। এয়া চাওক কালাৰটো অলপ চেঞ্জ হৈছে আৰু ডাঠো হৈছে অলপ। আমাৰ পাইনএপল জেম ৰেডি হৈ গৈছে। এতিয়া এটা কাঁচৰ বটল লৈছোঁ আৰু এইটো ধুনীয়াকৈ মই ধুই লৈছোঁ, ভালকৈ শুকুৱাই লৈছোঁ। আৰু এতিয়া এইখিনি যিখিনি জেম বনাই লৈছিলোঁ সেইখিনি ইয়াত দি দিম। আপোনালোকে কাঁচৰ পাত্ৰই ল'ব। তাৰপাছত এইখিনি মই প্ৰায় 8-10 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। ৰুম টেম্পাৰেচাৰতে এইখিনি মই 8-10 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। তাৰপাছত দেখিব আমাৰ পাইনএপল জেম ৰেডি হৈ গৈছে। চাওক ধুনীয়াকৈ ৰেডি হৈ গৈছে। আপোনালোকে এয়া ব্ৰেডৰ লগত খাব পাৰে বা ৰুটিৰ লগত খাব পাৰে। খাবলৈ বহুত ধুনীয়া হয়, ঘৰতে বনোৱা যেতিয়াতো ভাল হ'বই। আপোনালোকে এবাৰ ট্ৰাই কৰিব। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ।